যতনো মোহিনী লাগি যায় পপিয়া মন তোৰে পাছে পাছে যায় দেহৰে ভাজতে যৌৱনো জিলিকে ৰ লাগি লাগি চাই ৰূপিনী পগলা কৰিলি ৰূপিনী বলিয়া কৰিলি ৰূপিনী পগলা কৰিলি মোক আৰু আপোনালোকে শুনিলে নতুন বছৰত নতুন এটাৰ গীতৰ সোৱাদ ল'বলৈ আপোনালোকে সকলোৱে অপেক্ষা কৰি আছে আৰু যিহেতু এজন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশিয়ানৰ খুব এটা সুন্দৰ গীতিৰ নাম ৰুক্মিণী ৰূপিনী পগলা কৰিলি ৰূপিনী বলিয়া কৰিলি ৰূপিনী পগলা ৰুক্মিণী খুব ধুনীয়া হ'বলৈ গৈ আছে আৰু যিহেতু আপোনালোকে প্ৰম'টো শুনি গম পালে কেনেকুৱা ধৰণৰ হ'ব আৰু আপোনালোকৰ বাবে খুব কম দিনৰ ভিতৰতে এই মিউজিক ভিডিঅ'টো ৰিলিজ দিব আৰু আপোনালোকে মিউজিক ভিডিঅ'টো দেখিবলৈ পাব যতনো মোহিনী লাগি যায় পপিয়া মন তোৰে পাছে পাছে যায় দেহৰে ভাজতে যৌৱনো জিলিকে ৰ লাগি লাগি চাই ৰূপিনী পগলা কৰিলি ৰূপিনী বলিয়া কৰিলি ৰূপিনী পগলা কৰিলি মোক আৰু এই মিউজিক ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব মেঘৰঞ্জনী আৰু ৰাকেশিয়ানে খুব সুন্দৰ জেগাত গৈ শ্বুটিং কৰিছে খুব সুন্দৰকৈ মিউজিক ভিডিঅ'টো সজোৱা হৈছে আৰু আপোনালোকে চাব সকলোৱে আদৰি ল'ব আৰু গোটেই ৰুক্মিণী টীমটোলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ আশা কৰোঁ মানে মিলিয়ন ভিউজ হওক মিউজিক ভিডিঅ'টোত আৰু লগতে গীতটি সকলোৱে আঁকোৱালি ল'ব অসমৰ ৰাইজে দেন আজিলৈ ভিডিঅ'টো ইমানেই লগ পাইছোঁ মই এটা আপডেট ভিডিঅ'ৰ সৈতে